নিশ্চয়কৈ ৰাজদীপ চক আচলতে আজি পুৱাই আচলতে আহি আমি সোণাৰী উপস্থিত হৈছোঁ আৰু সোণাৰী এই যি নগাহাট যি উচ্চতৰ মাধ্যমিক বিদ্যালয় আছে এই বিদ্যালয়ত কিছু সময়ৰ পিছতেই যোৰহাট লোকসভা সমষ্টিৰ যিগৰাকী প্ৰাৰ্থী তপন কুমাৰ গগৈ বিজেপিৰ যিগৰাকী প্ৰাৰ্থী তপন কুমাৰ গগৈ সেই তপন কুমাৰ গগৈ ভোটাধিকাৰ সাব্যস্ত কৰিব আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ আৰু মই বিদ্যালয়খনৰ ভিতৰ ভাগলৈ যাবলৈ চেষ্টা কৰিম। যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত যি বিধানসভা সমষ্টিসমূহ আছে সেই বিধানসভা সমষ্টিসমূহৰ ভিতৰত 93 সংখ্যক যি সোণাৰী বিধানসভা সমষ্টি আছে সেই সোণাৰী বিধানসভা সমষ্টিতে এই মুহূৰ্তত উপস্থিত আছোঁ। প্ৰায় 1,70,000 যি ভোট আছে সেই ভোট আৰু প্ৰায় 180টা যি পুলিং ষ্টেচন আছে সেই পুলিং ষ্টেচন ভোটগ্ৰহণ যি কেন্দ্ৰ আছে সেই কেন্দ্ৰত যি আছে তাৰে পৰিৱেশটো এই মুহূৰ্তত দেখাইছোঁ। আচলতে এই কিছু সময়ৰ পিছতে এই যি নগাহাট উচ্চতৰ মাধ্যমিক বিদ্যালয় আছে বিদ্যালয়ত আহি যি তপন কুমাৰ গগৈ সেই তপন কুমাৰ গগৈ ভোটাধিকাৰ সাব্যস্ত কৰিব আৰু এই মুহূৰ্তত পুৱাৰ পৰা আচলতে যি 7 বজা পুৱা 7 বজাৰ লগে লগে ইয়াত আহি ৰাইজে উপস্থিত হৈছে। যিদৰে আচলতে পুৰুষ দেখা গৈছে সেই সমান্তৰালভাৱে মহিলাসকলো ইয়াত ভিৰ কৰা পৰিলক্ষিত হৈছে। আমি ইয়াত ভোটাৰসকল আছে ভোটাৰসকলৰ লগতো কিছু কথা পাতিম। তাৰ আগতে কিছু কথা উল্লেখ কৰি লওঁ। যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত যি 10টা বিধানসভা সমষ্টি আছে সেই 10টা বিধানসভা সমষ্টিৰ ভিতৰত সোণাৰী সমষ্টিটো আচলতে অন্যতম এক সমষ্টি আৰু এই সোণাৰী সমষ্টিটোত প্ৰায় 1,70,000 ভোট আছে আৰু বিশেষকৈ এই যি সমষ্টিটোত সেই সমষ্টিটোত আহোম আৰু যি বিশেষকৈ আহোম আৰু যি তৃতীয় চাহ জনগোষ্ঠীৰ যিসকল লোক আছে সেই লোকসকলে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব আৰু এই মুহূৰ্তত পোনপটীয়া যি পৰিৱেশটো সেই পৰিৱেশটোৱে ভোটগ্ৰহণ যি কেন্দ্ৰটো আছে সেই কেন্দ্ৰটোৰ পৰা পোনপটীয়া পৰিৱেশটো দেখাইছোঁ। এই মুহূৰ্তত ভোটাৰসকল আছে মই তেওঁলোকৰ পৰা আচলতে জানিব বিচাৰিম কেনেকুৱা ধৰণৰ প্ৰাৰ্থী বিচাৰে। এইবাৰ ৰাইজৰ হকে কাম কৰা প্ৰাৰ্থী আমি বিচাৰিছোঁ আৰু ৰাইজৰ হকে কাম কৰা মানুহকে মানে এই ভোট প্ৰদান কৰা হ'ব। নিশ্চয়কৈ আচলতে এইবাৰ সকলোৱে বিচাৰিছে আচলতে এটা স্বচ্ছ আৰু নিকাহ যি নিৰ্বাচন সেই নিৰ্বাচন হৈছে আৰু তাৰ বাবে আচলতে পুৱাৰ পৰা যি 7 বজাৰ লগে লগে আচলতে যিসকল লোক আছে সেই লোকসকলে নিজৰ যি অধিকাৰ সেই অধিকাৰ সাব্যস্ত কৰিবলৈ এইদৰে আচলতে ভিৰ কৰা পৰিলক্ষিত হৈছে আৰু কিছু সময়ৰ পিছতে 7:30 বজাৰ পৰা 8 বজাৰ ভিতৰতে এই যি ভোটগ্ৰহণ কেন্দ্ৰ সেই ভোটগ্ৰহণ কেন্দ্ৰটোত আহি যিজন যোৰহাট লোকসভা সমষ্টিৰ যিগৰাকী সাংসদ যিগৰাকী আচলতে ক্ষমা কৰিব যিগৰাকী প্ৰাৰ্থী সেই প্ৰাৰ্থীগৰাকী আচলতে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব আহিব। ৰাজদীপ।